আপুনি লিপষ্টিক লগাই নেকি? চালা বুঢ়া, তই এই বয়সত এগৰাকী মহিলাক জোকাইছ, তোৰ লাজ লগা নাই? বাইদেউ, আমি CID হওঁ। CID হয়? প্ৰথমে ক'ব লাগিছিল। কিবা লাগে নেকি? ইয়াত এটা হত্যাকাণ্ড হ'ল, তাৰ বিষয়ে আপুনি কিবা জানে নেকি? যিজন মানুহৰ হত্যা হৈছে তেওঁৰ নাম ৰামু। সেই মানুহজন বহুতে ভাল আছিল। আৰু কি জানে তেওঁৰ বিষয়ে? কালি এগৰাকী মহিলাই ৰামুৰ পৰা টকা বিচাৰিলে, কিন্তু মই বিশেষ গুৰুত্ব নিদিলোঁ। বহুত দেৰিৰ পৰা আপুনি আমাক চাই আছে। কেনেবাকে আপুনি এই হত্যাকাণ্ডৰ লগত জড়িত নহয়তো? মই কিয় তেওঁক মাৰিম? মইতো তেওঁক বহুত ভাল পাইছিলোঁ। তাৰ মানে আপুনি তেওঁৰ প্ৰেমিকা হয়? মই তেওঁৰ প্ৰেমিকা হয়। অ' মাই গড, তুমি তেওঁৰ প্ৰেমিকা? তাৰ মানে বুজি পালি দয়া, যিজন মানুহৰ হত্যা হৈছে তেওঁ তাইৰ প্ৰেমিক আছিল। এই বুঢ়াজন পাগল হ'ল। হেল্ল' ছাৰ, আপুনি ক'ত আছে? সোনকালে আহক, ইমাৰ্জেঞ্চি আছে। ঠিক আছে, আমি গৈ আছোঁ। আপুনি আতংকিত নহ'ব। কি হ'ল চালুংকে? ছাৰ, মোৰ বাথৰুমৰ দৰ্জা খোলা নাছিল। সেইবাবে মই ভাবিলোঁ দয়াৰ হাতেৰে দৰ্জাখন ভাঙি লওঁ। চালুংকে, কওকচোন, এই মৃতদেহটো পষ্টমৰ্টম কৰাৰ পাছত কিবা পাইছেনে? বছ, ইয়াৰ পেটৰ পৰা বিষাক্ত পয়জন পোৱা গৈছে। অ' মাই গড, বিষাক্ত পয়জন পোৱা গৈছে। তাৰ মানে বুজি পালি দয়া, এই মানুহজনৰ মৃত্যু বিষাক্ত পয়জন খোৱাৰ বাবে হৈছে। ছাৰ, এটা কাম কৰক, হত্যাকাৰীৰ সলনি মোক ফাঁচীত ওলমাই দিয়ক। কিন্তু আপোনাৰ মুখখন বন্ধ কৰি ৰাখক। কি কলি তই?